হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ আকৌ এটা পাইপিং লগোৱা ভিডিঅ'। এই ব্লাউজটো মোৰ আগতেই চিলোৱা আছিল। মই ভাবিলোঁ এইটোকো পাইপিং লগাওঁ আৰু আগতে চিলোৱা ব্লাউজনো কেনেদৰে পাইপিং লগাই আপোনালোককো দেখাওঁ। এয়া মই এডাল ৰঙা পাইপিং লৈ ল'লোঁ। লৈ এনেকৈ মাথাটো অকণমান মুকুতাই ব্লাউজটোৰ লগত সমানে ধুনীয়াকৈ মিলাই এনেকৈ বহাই দিলোঁ। বহাই এনেকৈ দেখিছে নহয়, ব্লাউজটো পাইপিংডালৰ লগত এনেকৈ সমান কৰি বহাই লৈ মই এতিয়া চিলাই যাম ধুনীয়াকৈ। এনেকৈ সমান কৰি বহাই ল'ব, চাব যাতে ইফাল সিফাল নহয়। আগতে চিলোৱা ব্লাউজত পাইপিং লগাবলৈ সহজ হয়। এয়া দেখিছে নহয়, পাইপিং লগোৱা আৰু বহুত পদ্ধতি আছে। মই যিমানকেইটা পাৰোঁ আপোনালোকক দেখাই যাম। বিশেষ একো নাজানো, মই যেনেকৈ চলাওঁ আপোনালোকক তেনেকৈয়ে দেখুৱাইছোঁ। আপোনালোকে হয়তো মোৰ পৰা ভালকৈ জানিব। এই ছাইডটো অলপ এনেদৰে মুকুতাই লৈ চিলাই দিব। এয়া মই এটা চিলাই হৈ গ'ল। মই ইয়াত আৰু এটা চিলাই দিম, যিহেতু পাইপিংটো গপচব লাগিব। এইফালেও চিলাব পৰা যায়, কিন্তু এইফালে চিলালে অলপ তল চাইডে আলমিল হৈ যায়। সেয়েহে সেইটো ওপৰৰ ছাইড হয়, গতিকে মই ওপৰৰ ছাইডে লৈ চিলাওঁ। এনেকৈ বহাই ল'লোঁ। দেখিছে নহয়, মোৰ আৰু এটা চিলাই দিয়া হৈ গ'ল। চাব যাতে পিছৰ চিলাইটো দিওঁতে বেছি আঁতৰতো নিদিব, পাইপিঙৰ লগত চিলাই হোৱাকৈ চিলনিটো দিব। এয়া দেখিছে নহয়, অকণমান আলমিল হৈছে, সমানে একেবাৰে নিবলৈ ইমান সহজ নহয়। এয়া দেখিছে, মই এইটো পাইপিং লগোৱা হৈ গ'ল। আৰু যদিও আপোনালোকে ভাবে যে হাতটোতো লগাম, মই হাতটো লগাই দেখাইছোঁ। মই যিহেতু লগাইছোঁ, এই হাতটো মই উল্টাই ল'লোঁ। উল্টাই লৈ ইয়াত দেখিছে এইটো চিলোৱা আছে। মই চিলনিটো কাটি ল'ম, নহ'লে অসুবিধা হয়। মই ইয়াৰ চিলনিটো দুইটা হাতৰে এনেদৰে কাটি ল'লোঁ। পাইপিংডাল মই এনেকৈ লগাই লৈ এই ছাইডটো মই মুকুতাই দিয়া নাই, কিয়নো এইটো চিলনিৰ বাহিৰত থাকিব। মই এনেকৈ আকৌ ৰাউণ্ড পাইপিং লগোৱাৰ ধৰণে লগাই যাম। আগৰ চিলোৱা ব্লাউজ হ'লে পাইপিং লগাবলৈ ইমান অসুবিধা নহয়। এটা চিলাই হৈ গ'ল, আগৰ দৰে আৰু এটা চিলাই মই দি ল'ম। পাইপিংডাল চিলোৱা খোৱাকৈ মই আৰু এটা চিলাই দি লৈছোঁ।
এয়া মই এনেদৰে দুইটা হাত লগাই ল'লোঁ। লগাই লোৱাৰ পিছত এতিয়া এৰুৱাই লোৱা জেগাডোখৰ মই আকৌ চিলাব লাগিব, যিহেতু মই উখুৱাই লৈছিলোঁ চিলাওঁতে। এয়া মই চিলাই ল'লোঁ ছাইডকেইটা, উখুৱাই লোৱা ছাইডকেইটা। দেখিছে নহয়, মোৰ পাইপিং লগোৱা হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাবলৈ নাপাহৰিবচোন। এতিয়াৰ কাৰণে বাই বাই।